নমস্কাৰ প্ৰিন্সি কিচেন এণ্ড ব্লগছলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই শিৱৰাত্ৰি স্পেচিয়েল কেঁচা পিঠাগুড়িৰ লাড়ু ৰেচিপি এটা লৈ আহিছোঁ। কেঁচা পিঠাগুড়িৰ লাড়ু মইনো কেনেকৈ বনাওঁ বলকচোন আপোনালোকে চাব। পিঠাগুড়িৰ লাড়ু বনাবলৈ মই লৈছোঁ এয়া ৰুকি লোৱা নাৰিকল। মই 2টা নাৰিকল ৰুকি লৈছোঁ। এয়া পিঠাগুড়ি, এই কাপটোৰে মই 5 কাপ পিঠাগুড়ি লৈছোঁ। আপোনালোকে যিমান লাগে সিমানটো ল'ব পাৰে। আৰু লৈছোঁ এই গুড়, 400 গ্ৰামৰ গুড়ৰ বাতি এইটো। এয়া চেনি, এয়া মৌ আৰু এয়া ঘি, আৰু লগতে অকণমান লৈছোঁ এয়া ভাং। গুড়খিনি মই এনেদৰে কাটি লৈছোঁ। এতিয়া মই নাৰিকলখিনিৰ লগত কাটি লোৱা গুড়খিনি মিক্স কৰি ল'ম। এয়া নাৰিকল আৰু গুড়ে মই মিক্স কৰি ল'লোঁ। এয়া মই পিঠাগুড়ি লৈছোঁ। ইয়াতে মই 2 চামুচ চেনি দিম। চেনি বেছি নালাগে, মইতো গুড় দিমে, সেইকাৰণে চেনি মই 2 চামুচ দিছোঁ। এতিয়া মই ইয়াতে 2 চামুচ ঘিউ দিলোঁ। এয়া চামুচ ঘিউ আৰু এয়া চামুচ মৌ মই দিম। এয়া মৌ 2 চামুচ দিম মই। এবাৰ মই ইয়াত গুড় আৰু নাৰিকল যে সানি লৈছিলোঁ সেইখিনি মই দি দিম। মিক্স কৰি ল'ম। এতিয়া মই আৰু 2 চামুচ ঘিউ দি দিম আৰু এয়া অকণমান ভাং দি দিম। বেছি দিয়া নাই, মই এনেই এচিকুটমান দিছোঁ। ভাংটো স্বাস্থ্যৰ পক্ষে হানিকাৰক, সেইকাৰণে আপোনালোকেও যদি লাড়ু বনায় এনেকৈ তেতিয়া ভাং অকণমান দিব। ভাংটোতো দিবই লাগিব, শিৱ পূজা যিহেতু। শিৱৰাত্ৰিত ভাং দিয়া লাড়ু, ভাং দিয়া ঘোটা এইবোৰে বনায়, সেইকাৰণে মই অকণমান দিছোঁ ভাং। এতিয়া মই এইখিনি মিক্স কৰি ল'ম। লাড়ু বনাবলৈ ৰেডি হৈ গৈছে, দেখিছেনে? এয়া লাড়ু হৈ গ'ল ৰেডি। চাওকচোন, এয়া এয়া মোৰ কেঁচা পিঠাগুড়িৰ লাড়ু ৰেডি হৈ গ'ল। এতিয়া লাড়ুকেইটাত অকণমান মই পিঠাগুড়ি দি দিম। বেছি নালাগে, লাড়ুকেইটা টান হৈছে মোৰ। ঢিলা হ'লে বেছি পিঠাগুড়ি লাগে, মোৰ টান হৈছে কাৰণে মানে অকণমান ছটিয়াই দিছোঁ। এয়াই মোৰ শিৱৰাত্ৰিৰ দিনা বনোৱা কেঁচা লাড়ু দেই। এয়া আপোনালোকে বনালে শিৱৰাত্ৰি নহ'লে এনেও যদি আপোনালোকে বনায় ভাং নিদিয়াকৈ এনেকৈ বনাব পাৰে। আৰু আপোনালোকে যদি ভিডিঅ'টো ভাল পালে চাই তেতিয়াহ'লে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু ওচৰত থকা বেল আইকনটো দবাই দিব। আজিলৈ আহিছোঁ।